হে গাইজ স্বাগতম টু বেবিন ব্লগছ। আৰু আমি যাব লৈছোঁ আজি এখন ৰিজৰ্ট চাবলৈ, যিখন ৰিজৰ্টৰ নাম বহুত দিনৰ পৰা শুনি আছোঁ আৰু যাব পৰা নাই। গতিকে ঘৰত আছোঁ যিহেতু আজি একবাৰ চায়ে আহোঁ, লগতে আৰু কুশল ভাইকো লৈ আহোঁ। মানে মোৰো অকলে অকলে যাব ভাল নালাগিবতো, সেইকাৰণে মানে কি তাকো লৈ আহোঁ। দুইটা হাঁহি ধেমালি কৰি কিনে যাই থাকিব পাৰিম, ধুনীয়াকৈ মজা লাগিব। আৰু কেতিয়া আহি পালোঁ আমি কুশল ভাইৰ ঘৰ, আৰু যামেই যিহেতু মানে কুশল ভাইকো লগত লৈ যাওঁ। আৰু একলাইনো কি যাবি, কেনে হ'ব আজি কুশল ভাই? আমার ভালো ভালো মজা। আৰু আমি আহি পালোঁ এতিয়া বৰমপুৰ ব্ৰিজ। এইখন ব্ৰিজক আমি শৰাইঘাট ব্ৰিজৰ সৰু ভায়েক বুলি কওঁ। এইফালে চাওক কুশলদা, আৰু এই পিছফালে চাওক এইটো নদী। আৰু এইখিনি জেগাতে ৰাস হয় এইবাৰ, আৰু 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে ৰাস হ'ব। ডিমুৰ পৰা দমদমা ৰাস্তাটো ইমান যে বেয়া, কোনদিনা যে ঠিক হ'ব। এই ঠিকাদাৰ ভাই কি কৰা কৰ আৰু জলদি, আৰু উপায় নাই আৰু ৰাস্তাটো কিবাকে ঠিক কৰ আৰু কিবাকে। আমি আহি পালোঁ এতিয়া দামপুৰৰ পৰা গৈ আছোঁ শুৱালকুছি ৰিজৰ্ট চাবলৈ। আৰু আহি পালোঁ আমি এতিয়া শুৱালকুছি গেট। শুৱালকুছিখন সঁচাকৈ ধুনীয়া, এই গেটটো দেখিলে ধুনীয়া লাগে। চাওকচোন না, ইয়াৰ পৰা কি ধুনীয়া দেখিব। আৰু ইয়াতে বস্ত্ৰ উদ্যানখনো আছে। ফাইনেলি আমি আহি পালোঁ এই ৰিজৰ্টখন, আৰু আপোনালোকক দেখাব বিচাৰিম মানে ৰিজৰ্টখন কেনেকুৱা লাগে চাই, সেইটো আমি দেখাব বিচাৰিম। ইয়াত চাওক, এইটো ধুডুং বুলি কয় আমাৰ ফালে, আপোনালোকৰ ফালে কি বুলি কয় সেইটো নাজানো বাৰু। এইটো কমেণ্ট কৰি জনাবচোন কি বুলি কয় আপোনালোকৰ ফালে। চাওক আপোনালোকেতো পাহাৰ দেখা পাই আছে, যিহেতু মানে এইখন এখন সৰু পাহাৰ, সেইখনকে দেখালোঁ আমি আহি ইয়াতে শুৱালকুছি ৰিজৰ্টত। এতিয়া বহুত ঘূৰিলোঁ, মানে ৰিজৰ্টখনৰ চাৰিওফালে ঘূৰিলোঁ, যিহেতু এতিয়া অলপ ভাগাত ধৰিছে। ফটো তুলিলোঁ বহুত ভাগাত ধৰাৰ কাৰণে, এতিয়া ধূলিনিতে অলপ বহি দিলোঁ। আৰু আমি ইয়াৰ পৰা ওলালোঁ ৰিজৰ্টৰ পৰা। এইবাৰ আমি যাম আকৌ বস্ত্ৰ উদ্যানত। তাৰ আগতে আমি কিবা এটা খাই লওঁ, ভোক লাগিছে যিহেতু বহুত সময় হ'ল। আৰু আমি হোটেলত আহি কিনে পৰঠা অৰ্ডাৰ কৰিলোঁ, বহুত ভোক লাগিছে যিহেতু, তাড়াতাড়ি পৰঠাটো মাৰি দিওঁ। আমি বস্ত্ৰ উদ্যান, এতিয়া চাওক বস্ত্ৰ উদ্যান পালোঁ। ইয়াৰ ভিতৰত গৈ কিনে দেখাইছোঁ আপোনালোকক গোটেইখিনি কি আছে, কি পোৱা যায়, গোটেইখিনি দেখাইছোঁ। এয়া দেখিছেনে বস্ত্ৰ উদ্যান, আৰু এয়াই হৈছে শুৱালকুছিৰ মানে মেইন বস্তু আৰু মেইন সম্পদ। বস্ত্ৰ উদ্যানৰ ভিতৰত কি আছে চাওকচোন। হাতৰ সূতাটো মেইন হ'ল পলু বোকা। পলুৰ পৰাই তাৰ হেৰিৰ পৰা কাপোৰ সূতাটো তৈয়াৰ কৰে। কপাহৰ পৰা সূতাটো তৈয়াৰ কৰে। এইবিলাকৰ দ্বাৰাই শুৱালকুছিত কাপোৰ বিখ্যাত। এইটো কি বোকা হয়? এইটো পলু বোকা বুলি কয়। পলু বোকা ন? এইটো পলু বোকা হয়। আৰু এৰাপাত আছে, এৰাপাতো আছে। এইবিলাক এৰাপাত হয়? এৰাপাত হয়।
আইতাহঁতে কি কৰি আছে এতিয়া আইতাহঁতে তামোল খুন্দি আছে আৰু তামোল খাই আছে দুয়োটা একেলগে কথা পাতি আছে আগতে দেখক হেল্ল' গাইজ শুৱালকুছিত ইমান ধুনীয়া ধুনীয়া ডিচিপ্লিনত সুন্দৰ কেইখনমান পাৰ্ক আছে যেনেকুৱা বস্ত্ৰ উদ্যান আমি তাৰপিছত আকৌ গ'লোঁ ৰিভাৰটোত ক'ত গ'লোঁ ৰিভাৰটোত হেল্ল' গাইজ আপোনালোকক শুৱালকুছিৰ মেইন বস্তুখিনি গোটেইখিনি দেখাই দিলোঁ আৰু মানে কি পাৰিলে মানে কি আৰু দেখুৱাৰ কাৰণে চেষ্টা কৰিম আপোনাক যেনে ধৰক গেটটো দেখালোঁ বস্ত্ৰ উদ্যান দেখালোঁ যিহেতু মানে শুৱালকুছি বস্ত্ৰ উদ্যানখন মেইন হয় আৰু ৰিজৰ্টখনো দেখালোঁ আপোনালোকক মানে যদি মানে আপুনি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মানে কি লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব